মই ৰেখামণি আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' আজি লৈ আহিছোঁ আৰু ভিডিঅ'টো 17 আগষ্টৰ মা মনসা পূজাৰ আৰু ভিডিঅ'টো মই তেতিয়াই দিব লাগিছিলে কিন্তু দুৰ্ভাগ্যবশতঃ মোৰ মানুহজনৰ এটা সৰু এক্সিডেণ্ট হোৱাৰ কাৰণে মই দিব নোৱাৰিলোঁ আৰু এই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে মোক কমেণ্টত জনাব। পূজা হবতো সব প্রসাদ একদম মিক্স পিছদিনা যিহেতু মই সৰুকালত পঢ়া স্কুল LP স্কুল আৰু এইখন আপোনালোকক মই অলপ দেখুৱাই দিলোঁ। এইখনতে মই সৰুকালত পঢ়িছিলোঁ। স্কুলখনৰ ওচৰতে যিহেতু মোৰ মা ঘৰ আৰু তাতে অলপ গ'লোঁ আৰু বৌয়ে হাতেৰে এয়া টাব বনাইছে তাৰো মই আপোনালোকক অলপ দেখুৱাই দিলোঁ। কিমান ধুনীয়া লাগিছে নহয়নে বাৰু, চাওকচোন। সন্ধিয়া হ'ল যিহেতু মই ঘৰ আহি পালোহি আৰু যাওঁতেই মই পানী পিঠা প্ৰস্তুত কৰি গৈছিলোঁ আৰু এতিয়া মই পানী পিঠা বনাম আৰু পানী পিঠা মই যিহেতু বনাব ইমান নাজানো, ট্ৰাই কৰিম, আপোনালোককো অলপ দেখুৱাম। চাউল 2 টেমামান তিয়াই থৈছিলোঁ, 2-3 ঘণ্টামান তিয়াই থোৱাৰ পিছত মই এয়া ভালকৈ শুকুৱাই পেলাই মিক্সিত মাৰি লৈছোঁ। পিঠাগুড়ি মই আধা টেমামান লৈছিলোঁ। পিঠাগুড়িটো মই মিক্সিত গ্ৰাইণ্ড কৰি লৈ পেলাই এতিয়া মই পানী পিঠা বনাম। আমাৰ অসমীয়াৰ যিহেতু পানী পিঠা সকলোৱে চিনি পায় আৰু ইয়াতে মই অকণমান খোৱা চৌদা দিছোঁ আৰু এতিয়া মই ফ্লেভাৰ কাৰণে মই নৰসিংহৰ পাত অকণমান দি দিম, তেতিয়া খাই টেষ্টি লাগিব আৰু সেইটো কাৰণে মই নৰসিংহ পাতটো দিছোঁ। সেয়া মই নৰসিংহ পাত দি দিছোঁ ইয়াতে অকণমান মই নিমখ দিলোঁ, সেইটো দেখুওৱা নহ'ল যিহেতু। মই এয়া তেল এখন বহাই দিছোঁ, তেলখন গৰম হ'লে মই অকণমান অইল দি দিম। এতিয়া মই ঘিউ অকণমান দি দিছোঁ, ঘিউ নিদিলেও ৰিফাইন দিলেও হ'ব, একো নাই। সকলো ঘৰতে হয়তো ঘিউটো নাথাকিবও পাৰে, সেইকাৰণে ৰিফাইন দিলেও হৈ যাব। এতিয়া মই বহাই দিম। লৰাই দিলোঁ। এতিয়া মই লুটিয়াই দিছিলোঁ যিহেতু, এতিয়া আকৌ মই ঢাকনখন মাৰি দিম।
এয়া অন দিলোঁ। এতিয়া মই বহাই দিম। এতিয়া মই এটা চাইড লুটিয়াই দিলোঁ আৰু এতিয়া হৈ গ'ল। মই এখন প্লেটত নমাই থৈ দিম। খুব এটা ভাল হোৱা নাই, যিহেতু মই নবনাওঁ, মোৰ শাহুমা বনায়। এয়া মই প্লেটত নমাই থৈছোঁ। এতিয়া অকণমান আকৌ মই ঘিউ দি দিছোঁ। এতিয়া মই ঢাকোনখন মাৰি দিম। এতিয়া লুটিয়াই দিম আকৌ। এয়া লুটিয়াই দিছোঁ। খুব এটা ভাল হোৱা নাই, তথাপিতো বনাইছোঁ, ট্ৰাই কৰিছোঁ। নেক্সট বাৰ হয়তো আৰু ধুনীয়া হ'ব। এয়া হৈ গ'ল। মই এতিয়া ডেক'ৰেশ্যনৰ কাৰণে মই ৰেডি কৰিম। এয়া হৈ গ'ল। এখন প্লেটত মই সজাই ল'লোঁ। যদি আপোনালোকৰ ভাল লাগে মোক কমেণ্টত জনাব। আপোনালোকেও ঘৰতে এনেকৈ সহজতে বনাই খাব পাৰিব। ধন্যবাদ।